নিতৌ জীৱন উপভোগ কৰালৈ স্বাগত জনাইছো। তোমালোকে কেতিয়াবা নিজকে কোৱা শুনা পাইছানে যে এই কথাটোত মোৰ বৰ খং উঠে বা মই বৰ নিৰাশ হৈ পৰিছো? তুমি জানানে কি ঈশ্বৰে তোমাৰ খঙৰ আৰু নিৰাশাৰ জীৱন কটোৱাটো নিবিচাৰে। আৰু মই আজি তোমালোকৰ লগত কিছুমান কথা ভগাব খুজিছো যিটোৱে তোমাক এই দুটা নিৰাশাজনক আৱেগক শেষ কৰি তোমাৰ জীৱনৰ পৰা উলিয়াই দিব। আৰু গতিকে সঠিক সময়ত এটা বাণীৰ বাবে সাজু হৈ থাকা আৰু ঈশ্বৰে তোমাক আশীৰ্বাদ দিয়ক। কিছুমান মানুহ তেওঁলোকে কৰি থকা কামটো ইমান দৃষ্টিগোচৰলৈ আহে যে তেওঁলোকৰ কোনো যুক্তিসংগত কাৰণ নালাগে আৰু তেওঁলোকৰ প্ৰতিপাল কৰিব নালাগে। মোৰ নিচিনা ব্যক্তিত্বৰ বহুতো মানুহে এনেধৰণৰ হৈ থাকে য'ত ঈশ্বৰে তেওঁলোকৰ লগত যেন লেনদেন কৰে। মই ক'ব খুজিছোঁ মই ইমান দৃষ্টিগোচৰলৈ আহোঁ যেনেকৈ মোৰ মণ্ডলীৰ আৰম্ভণিৰ সময়খিনিত মই বৰ দৃষ্টিগোচৰলৈ আহিছিলোঁ। মই কি কৰিছিলোঁ আৰু বহুত অংশ এই স্বাৰ্থপৰতা আছিলে আৰু ঈশ্বৰে মোক এনে এটা ডাঙৰ মণ্ডলীলৈ আহ্বান কৰিলে আৰু মই তাত দৃষ্টি পেলালোঁ। মোক সহায় নকৰা কাৰো লগতে লেটিপেটি কৰাৰ মোৰ সময় নাছিলে। এই কথা জগতত কামত আহিব পাৰে কিন্তু ই সাম্ৰাজ্যত কাম নকৰে। কাৰণ এটা কথা ঈশ্বৰৰ খোকোজা লাগে, সেয়া হ'ল যেতিয়া তুমি মানুহক ব্যৱহাৰ কৰা। তেওঁ আমাক সকলোকে ভাল পায়, তেওঁ কিবা কামৰ দায়িত্বত থকা মানুহক কেৱল ভাল নাপায়। মই ভাবোঁ এটা কথাই সঁচাকৈ ঈশ্বৰক দুখ দিয়ে আৰু সেয়া হ'ল যেতিয়া ধাৰ্মিক গুৰুবিলাকে তেওঁলোকৰ কৰ্তৃত্বৰ তলত থকা মানুহক বেয়া ব্যৱহাৰ কৰে। ঈশ্বৰে মোক নেতৃত্ব ল'বৰ বাবে অভিষেক কৰিছিলে কিন্তু মই আনতকৈ বৰ বেছি ভাল নাছিলোঁ। বহুতবিলাক উচ্চ পদস্থ লোক বা আনকি মন্ত্ৰীবিলাকো তেওঁলোকৰ লক্ষ্যত চবৰে ইমান দৃষ্টিগোচৰ হৈছিল যে তেওঁলোকে বিচৰা বস্তু পাবৰ বাবে মানুহক ব্যৱহাৰ কৰিছিলে। তেওঁলোকে মানুহক ভাল পোৱা আৰু ঈশ্বৰক বিশ্বাস কৰাৰ পৰিৱৰ্তে নিজৰ ইচ্ছা পূৰণ কৰিবলৈ এনে কাম কৰিছিল। ইজায়া 58 কয়, তোমাৰ নিজৰ তেজ মঙহৰ প্ৰয়োজনক পাহৰি নাযাবা। আমি আমাৰ আহ্বান আৰু স্বপ্নত যেতিয়া বিভোৰ হৈ থাকোঁ, আমাৰ নতুন দৃষ্টি আৰু ব্যৱহাৰত আমি কাম কৰি যাওঁ। আমাৰ কেৰিয়াৰ বা গান গোৱা কেৰিয়াৰ, আমাৰ অমুক, আমাৰ তমুক, আমাৰ আন কিছুমান কথা আমি সকলোতে কিমান বেছিলৈ কেন্দ্ৰস্থল হ'ব লাগে আৰু তাক শিকিব লাগে। নহ'লে ছয়তানে আমাক চবলৈকে টানি লৈ যাব। কিন্তু আমাৰ চাৰিওফালৰ মানুহবিলাকৰ যথোপযুক্ত প্ৰয়োজনৰ বিষয়ে ভাবিব লাগিব। কাৰণ আমি চবৰে আকৰ্ষণৰ কেন্দ্ৰ হ'বলৈ গৈ আমাৰ বিবাহ বা পৰিয়ালটো ধ্বংস কৰিব পৰা আৰু কোনোবাই মই কি কৈছোঁ বুজি পাইছানে? সেয়ে মই ভাবোঁ এটা কেন্দ্ৰস্থান হোৱা দৰকাৰ য'ত যিখুৱে যেনে ক'ত ৰ'ব লাগে বা ক'ত অপেক্ষা কৰিব লাগে। আমি যোৱা যাত্ৰাটোত আমি আবেদনশীল হ'ব লাগে। কিছুমান ব্যক্তিত্ব ইমান কেন্দ্ৰস্থললৈ আহে তেওঁলোকক মানুহে বাধা দিলে খং উঠে বা মানুহে খৰকৈ খোজ নাকাঢ়িলে বা আনকি ভুল কৰিলেও খং কৰে। কিছুমান মানুহে বৰ সোনকালে আকৰ্ষণ হেৰুৱাই পেলায়। তেওঁলোকে কোনো পৰিকল্পনাত লাগি থাকিব নোৱাৰে আৰু তেওঁলোকে জীৱনত একো সম্পন্ন কৰিব নোৱাৰে। কাৰণ আমি জানো যে ছয়তান বিকৰ্ষণৰ অধিপতি। আৰু তুমি কেতিয়াবা প্ৰাৰ্থনা কৰাৰ সময়ত বিকৰ্ষণ বা বাধা পাইছানে? তুমি মাত্ৰ 5 মিনিট ঈশ্বৰৰ অৱস্থিতিত বহা আৰু চোৱা কি হয়। তোমাৰ খজুৱতি আৰম্ভ হ'ব আৰু তুমি বাথৰুমলৈ যাব লাগিব। যদি মই ঈশ্বৰৰ বৰ্তমানত মনে মনে 10 মিনিটো বহো, মই তাৰপাছত ফোনটো বাজিলেই নহয়। তাৰপাছত কোনোবাই দুৱাৰত শব্দ কৰিলে। তুমি কোৱা এই কথাবোৰ সদায় মোৰ লগতে হয়। প্ৰথম কথা, যদি তুমি তৎক্ষণাত আকৰ্ষণ হেৰুৱা, দুৰ্গন্ধদায়ক ফোনটো বন্ধ কৰি থোৱা। আমি চেল ফোন নোহোৱাকৈ কেনেকৈ চলিম? এনে এটা দিনৰ কথা মনত পেলোৱা যিদিনা অলপ সময়ৰ বাবে মানুহে আমাৰ লগত যোগাযোগ ৰাখিব নোৱাৰিব। এতিয়া আমি যদি ঘৰৰ বাহিৰলৈ 10 মিনিটৰ বাবে যাওঁ আৰু চেল ফোনটো আকৌ উভতি যাব লাগিব, চেল ফোনটো লৈ আহিব লাগিব। হে ঈশ্বৰ, কোনোবাই চাগে মোক ফোন কৰিছে। মই খুব গুৰুত্বপূৰ্ণ। যদি তেওঁলোকে মোক 24 ঘণ্টাত বিচাৰি নাপায়, গোটেই পৃথিৱীখন টুকুৰা টুকুৰ হ'ব। চেল ফোনবিলাক আমি যিমান গুৰুত্বপূৰ্ণ তাতকৈ বেছি গুৰুত্বপূৰ্ণ কৰি দিলে। ছয়তানে আমাৰ আকৰ্ষণ নথকাটো ভাল পায়।
এইবোৰবিলাকৰ প্ৰতিপত্ৰ 12:1-2 কয় কেতিয়াও অন্যমনস্ক নহবা বা জড়িত নহবা নিজৰ সমস্যাবোৰ চাই নাথাকিবা আৰু কি কৰিব পাৰি তাক বিচাৰি চোৱা যিটোৰ ওপৰত তোমাৰ মন কেন্দ্ৰীভূত কৰা কোন তোমাৰ জীৱনৰ ৰচয়িতা আৰু কোন তোমাৰ বিশ্বাসৰ অন্তকৰ্তা তাক বিচাৰি উলিওৱা আৰু আজিকালি এটা বেমাৰ ওলাইছে যাক কোৱা হয় এটেনশ্যন ডেফিচিট ডিছঅৰ্ডাৰ আৰু মোৰ দুটা সন্তানৰ দুটা বেলেগ বেলেগ সমস্যা আছিলে যাৰ বাবে তেওঁলোকে গোটেই জীৱন ভুগিব লাগিছিলে মোৰ ছোৱালীজনীৰ কেইবাটা সন্তান আছিলে যি এই বেমাৰৰ লগত যুদ্ধ কৰিবলগীয়া হৈছিলে আৰু এদিন আনবোৰতকৈ বেছি ভুগিবলগীয়া হৈছিলে আৰু যদি এটা সমস্যা হয় বা টিভি চাই থকা কোনোবা এজনে এই সমস্যাত ভুগিছে মই তোমালোকক ভাঙি নপৰিবলৈ উৎসাহ দিওঁ আৰু নাভাবিবা এটেনশ্যন ডেফিচিট ডিছঅৰ্ডাৰ থকাৰ বাবে তুমি একোৰে কেন্দ্ৰস্থল হ'ব নোৱাৰা তাৰ মানে তুমি একোটা মনোযোগ দিব নোৱাৰা কেতিয়াও নহয় প্ৰথম তুমি সুস্থতাৰ বাবে ঈশ্বৰক ভৰসা কৰিব লাগিব আৰু দ্বিতীয়তে তুমি যেনে ধৰণৰ সহায় লাগে ল'ব লাগিব তাত পৰিপুষ্টিৰো সহায় ল'ব পাৰি চিকিৎসা ক্ষেত্ৰৰো সহায় ল'ব পাৰি কিন্তু ছয়তানে তুমি গোটেই জীৱন সন্মুখলৈ আহিব নোৱাৰাকৈ থকাটো বিচাৰে আৰু তুমি একো কৰিব নোৱাৰাটো ভাল পায় তুমি নিৰাশ হৈ পৰিবা কাৰণ প্ৰতিদিনৰ শেষত তুমি দেখিবা 50টা কাম আৰম্ভ হৈছে কিন্তু অসম্পূৰ্ণ কাম চবতে সিঁচৰিত হৈ পৰিছে আমাক এনে কথা নিৰাশ কৰি তোলে যেতিয়া আমি বিচনালৈ যাব ওলাওঁ আৰু ভাগৰুৱা হওঁ আৰু আমি তোমাক ক'ব নোৱাৰোঁ যে আমি কি কাম দিনটোত কৰিলোঁ আৰু তুমি কেন্দ্ৰস্থললৈ আহিব লাগিব তুমি কেন্দ্ৰস্থললৈ আহিব লাগিব মই মোৰ মণ্ডলীৰ আৰম্ভণিৰ দিনবোৰ মনত পৰে আৰু যেতিয়া মই কেন্দ্ৰস্থলৰ বিষয়ে শিকিছিলোঁ মোৰ মনত আছে ৰাতিপুৱা মই উঠিছিলোঁ আৰু টিচিং টেপছ বা মিউজিকবোৰ শুনিছিলোঁ আৰু মই বিচনা পাৰিবলৈ আৰম্ভ কৰিছিলোঁ আৰু তাৰপাছত মই বিচনা আধা পাওঁতে ফোন বাজিছিলে আৰু সেই মই দৌৰি ওলাই আহোঁ আৰু ফোনটো ধৰোঁ আৰু তাৰপাছত ফোনটো থৈ ডিছৱাশ্বাৰটোত ভৰাবলৈ আৰম্ভ কৰোঁ তাৰপাছত মোৰ মনত পৰে মোৰ ডিনাৰটোৰ বাবে অলপ মাংস বাহিৰত উলিয়াব লাগে আৰু তেতিয়া মই ডিছৱাশ্বাৰটো খোলা থৈ দৌৰি তললৈ নামি গৈ মাংসখিনি উলিয়াই থওঁ কিন্তু মই তাত থাকোঁতে কিছুমান ধুবলৈ থোৱা কাপোৰ মই দেখা পাওঁ আৰু সেই মই কাপোৰ ধুবলৈ আৰম্ভ কৰোঁ তাৰপাছত মই মাংসখিনিৰ কথা পাহৰি যাওঁ তাৰপাছত ওপৰলৈ যাওঁতে হঠাতে মনত পৰিলে মই পোষ্ট অফিচত যাব লগা আছিলে সেয়ে মই গাড়ীখন ল'বলৈ বাহিৰ কৰোঁ Come on now যেতিয়া ডে বহাৰ সময় হয় মোৰ এনেকুৱা লাগে তুমি আজি দিনটো কি কৰিলা আৰু মনটো নোৱাৰো কিন্তু মই ভৰসা কৰোৱা তোমালোকে চিনি পোৱা কোনোবা এজনৰ নিচিনা হৈছে না আমি এই কথাত কেন্দ্ৰস্থল হ'ব পৰা অধিপতি হোৱাৰ ক্ষমতা ৰাখিব লাগিব আৰু প্ৰতিটো কাম সম্পূৰ্ণতাৰে কৰিব লাগিব কিছুমান মানুহৰ বাবে আৰু এখন তালিকাই সহায় কৰে কিন্তু তোমাৰ জীৱনৰ কেন্দ্ৰবিন্দু হ'বৰ চেষ্টা কৰিবা তোমাক অন্যমনস্ক কৰিবৰ বাবে ছয়তানে সব ধৰণৰ চেষ্টা কৰিব মাৰ্ক 4 লৈ যোৱা ঈশ্বৰ সব কথাৰ অধীনত আছে কেতিয়াবা মই ভাবোঁ আমি এই কথাত ইমান ভয় খাওঁ যে যদি মই হঠাৎ মনলৈ অহা কথা ততালিকে কৰি পেলাব নোৱাৰোঁ মই এই কথাটো পাহৰি যাম কিন্তু বাইবেলে কয় যে ঈশ্বৰে আমাৰ কথাটো মনত পেলাই দিয়ে আৰু যেতিয়া আমি তাক মনত পেলাবৰ দৰকাৰ হয় আমি মনত পেলাবৰ বাবে ঈশ্বৰক আনকি বিশ্বাস কৰিব পাৰোঁ অন্ততঃ তুমি যেতিয়া তোমাৰ কৰ্তব্য কৰি যোৱা এখন কাগজ বা পেড লগত ৰাখিবা আৰু টেবুলৰ ওপৰত থবা আৰু যেতিয়া অন্য এটা কাম কৰা দৰকাৰ বুলি ভাবা এটা কথা লিখি ৰাখিবা কিন্তু বৰ্তমান যি কৰি আছা তাক এৰি থৈ নাযাবা বা এইটো কাম কৰিবলৈ দৌৰি নাযাবা কাৰণ অৱশেষত তুমি নিৰাশ হ'বা আৰু খং উঠিব আৰু আমি জানো যে আমি এয়া পাৰ হৈ আহিলোঁ আমি অন্যমনস্কতা আৰু প্ৰতিবন্ধকতা ই গুটি সিঁচাজনে কেনেকৈ গুটি সিঁচা তাক কয় বচন 14 এনেকৈ আৰম্ভ কৰোঁ গুটি সিঁচাজনে কেনেকৈ গুটি সিঁচা তাক কয় আৰু এনেকৈ আৰম্ভ কৰা গুটি সিঁচাজনে বাণী সিঁচি দিয়ে যিজনৰ পথত বাণী সিঁচি দিয়া হয় তেওঁৰ অন্তৰটো বাণী সিঁচে কিন্তু যেতিয়া তেওঁ শুনে ছয়তান তৎক্ষণাত আহি যায় আৰু তেওঁলোকৰ মাজত সিঁচি দিয়া বাৰ্তা আঁতৰাই লৈ যায় অন্যমনস্কতা জগৰ লগোৱাৰ মাধ্যমেৰে এয়া লৈ যায় আৰু সেয়া একেধৰণে পাথৰৰ মাটিত সিঁচাবোৰ এনেকুৱা হয় যেতিয়া তেওঁলোকে শুনিবলৈ পায় তেওঁলোকে ততালিকে তাক মানি লয় আৰু আনন্দৰ স্বাগত কৰে কিন্তু তেওঁলোকৰ নিজৰ মাজতে মূল নাথাকে সেয়ে তেওঁলোকে অলপ দেৰিৰ বাবে সহ্য কৰে কিন্তু যেতিয়া বাণীবিলাকৰ বাবে কষ্ট আৰু শাস্তি আৰম্ভ হয় তেওঁলোকে ততালিকে অসন্তুষ্ট হয় সেয়ে বহুত সময়ত যেতিয়া বাণীবোৰ তোমাৰ অন্তৰত সিঁচি দিয়া হয় ছয়তানে তাৰ ওপৰত চকু নিদিয়াকৈ নাথাকে বাইবেলে কয় যি অনুপাতে তুমি শুনা কথাখিনি সত্যতাত তুমি ভাৱনা আৰু অধ্যয়ন কৰা সেই অনুপাতত তোমালৈ গুণ আৰু জ্ঞান আকৌ ঘূৰি আহিব সেয়ে তোমালোকে ইয়াত বহি মোৰ কথা শুনাটো ভাল কথা কিন্তু তোমালোকক সঁচা কথা কওঁ যদি তোমালোকে সঁচাকৈ পৰিপুষ্টি বিচাৰিছা মোৰ বাণীৰ পৰা পৰিপুষ্টি বিচাৰিছা তোমালোকে তাক অলপ সময় চুবাব লাগিব
আটাইতকৈ ভাল কথা হ'ব কাৰোবাৰ লগত দুপৰীয়া আহাৰ খোৱা বহা আৰু তেওঁলোকৰ লগত এই বাৰ্তাটোৰ বিষয়ে কথা পাতা আৰু সঁচাকৈ কথা পাতিবা আৰু তাৰ বিষয়ে ভাবিবা আৰু প্ৰাৰ্থনা কৰিবা ঠিক আছে কি কথাইনো মোক শান্তি চুৰ কৰি নিছে আমি সকলোৱে ভালকৈ জানো শান্তি চুৰ কৰাটো আমি কাক কওঁ যদি মই বৰ লৰালৰি কৰোঁ ই বৰ ভাল নেদেখায় মই বৰ ফাষ্ট লেনত গতি কৰোঁ আৰু মই লৰালৰি কৰি কেনেকৈ ভালকৈ থাকিব পাৰি তাক শিকিব বিচাৰিছোঁ কিন্তু ই কাম কৰা নাই সেয়ে মই অৱশেষত লৰালৰি কৰাটো বাদ দিলোঁ আৰু তোমালোকে মোৰ লগত আছানে কাৰণ ই মোৰ শান্তি চুৰ কৰি নিছে আৰু মই শয়তানক মোৰ শান্তি চুৰ কৰি নিবলৈ নিদিওঁ বুলি দৃঢ় প্ৰতিজ্ঞ কিন্তু মই বহিব লাগিব আৰু ভাবিব লাগিব মোৰ নিজৰ লগতে মিটিং কৰিব লাগিব তোমালোকৰ ভিতৰত কিছুমানে এটা কোণত বহি নিজৰ লগত নিজে কথা পাতা ইয়ালৈ আহা আৰু আমি অলপ কথা পাতোঁ আজি ইয়াতে এৰি থৈ নাযাবা আৰু নিজকে লৈ গৰ্ব অনুভৱ কৰিবা কাৰণ তুমি মিটিঙলৈ আহিছা যদি তুমি নোট ৰাখিছা আৰু এই বিষয়টোত কিছুদিন কটাবা এসপ্তাহৰ শেষত এই কথাবোৰ তুমি একেলেঠাৰেই কৰিব লাগিব কেতিয়াবা মই ভাবোঁ আমি এটা বিষয়ৰ পৰা আনটো বিষয়ৰ বৰ সোনকালে জঁপিয়াওঁ এটা কথা আমি দেওবাৰে ৰাতিপুৱা শুনিছিলোঁ অন্য এটা দেওবাৰে ৰাতি শুনিলোঁ আৰু গোটেই সপ্তাহটো জয়চক চালোঁ আৰু তেওঁ অন্য কথাৰ ওপৰত ধৰ্ম প্ৰচাৰ কৰিলে আমি মধ্য সপ্তাহৰ সেয়ালৈ যাওঁ আমি 4 বা 5 অন্য টেপছৰ বিষয়ে শুনিছিলোঁ সেইসকল আমি নিজক লৈ বৰ গৰ্ব অনুভৱ কৰোঁ আমি চব কথা তলত লাইন টানি ৰং দি যাব লাগিব আৰু বাইবেলত দাগ দি ষ্টাৰ মাৰ্ক দিব লাগিব নাই নহয় আমি কিবা কথা জনাৰ এটাই পথ আছে যে আমি যি কথা শুনিছিলোঁ যদি আমি তাক নকৰোঁ কেৱল শুনাই নহয় আমি কামত খটুৱাব লাগিব এই বাৰ্তাটো তোমাৰ জীৱনত কাম নকৰে যদি তুমি তাৰ লগত কেইটামান মাহ কটাব নোৱাৰা আৰু মই মোৰ প্ৰতিদিনৰ জীৱনত বহুতো শান্তিৰে আছোঁ আৰু আগতে থকাতকৈও বেছি মই তোমালোকৰ সময় নষ্ট কৰিব নিবিচাৰোঁ মই মোৰ সময় নষ্ট কৰিব নিবিচাৰোঁ তোমালোক অহাৰ বাবে মই বৰ কৃতজ্ঞ যদি জনসমাগম বেছি হয় ধৰ্মপ্ৰচাৰকজন সুখী হয় আৰু মই তাৰ বিষয়ে ভাল অনুভৱ কৰোঁ কিন্তু মই তাৰ বিষয়ে পিছতো শুনিম বাছাহত মই এতিয়া বহুত শান্তিত আছোঁ মই সঁচাকৈ এই কথা বুজি পালোঁ ঈশ্বৰে নিয়ন্ত্ৰণ কৰে মই বৰ বেছি চিন্তা নকৰোঁ মই য'ত থাকিব লাগে সেইখিনি মই পোৱাগৈ নাই কিন্তু ঈশ্বৰ ধন্যবাদ যে মই য'ত আগতে আছিলোঁ তাত মই থকা নাই এই কনফাৰেঞ্চবোৰলৈ আহিলে তোমাৰ জীৱনৰ গতি সলনি হ'ব কিন্তু মই তোমাক সঁচা কথাটো কওঁ কিন্তু এয়া সম্ভৱ নহয় যদি তুমি বৰ্তমানৰ অৱস্থাটো পিছৰ স্তৰলৈ নিনিয়া তুমি ইয়াতে এৰি থৈ কাৰোবাৰ লগত লাঞ্চ খাবলৈ নাযাবা দুৰ্গন্ধদায়ক সমস্যাবোৰৰ বিষয়ে গোটেই আবেলিটো কথা পাতি নাথাকিবা তুমি যেতিয়া আহিছিলা তোমাৰ সেই সমস্যা আছিলে তোমাৰ লাঞ্চ শেষ হোৱাৰ পাছতো একে সমস্যা থাকিব আমি বাণীবোৰৰ বিষয়ে কথা পাতিব লাগে কিন্তু আমি সমস্যাবোৰৰ বিষয়েহে পাতোঁ আৰু তাৰ বিষয়ে কথা পাতা তাৰ বিষয়ে কথা পাতা তাৰ বিষয়ে কথা পাতা সেই মানুহজনক ভাগৰে পেলোৱা আন কোনোবা এজন বিচাৰি লোৱা তাৰ বিষয়ে চিন্তা কৰা কথা পাতা চিন্তা কৰা তাৰ পাছত মোৰ এটা কথা ভাবি আচৰিত লাগে আমি কিয় উদাস হৈ থাকোঁ আৰু আমাৰ ভিতৰত দুখ থাকিবলৈ দিওঁ আৰু মই মোৰ আনন্দ হেৰুৱাই পেলাইছোঁ মই আশা কৰোঁ মই বিচাৰোঁ তোমাক এডাল ইচ্ছাদণ্ড নালাগে তোমাক এডাল মেৰুদণ্ড লাগে বহুত বছৰ মই দেৱক চাওঁ আৰু ভাবোঁ মোৰ যদি এনে এটা ব্যক্তিত্ব থাকিলে হয় মই আশা কৰোঁ এনে এটা ব্যক্তিত্ব মোৰ যদি থাকিলে হয় য'ত একো কথাই মোক বিৰক্ত নকৰে মই আশা কৰোঁ মোৰ যদি এনে এটা ব্যক্তিত্ব থাকিলে হয় যেন মই সকলো কথাতে শান্ত হ'ব পাৰিলোহেঁতেন মই মাত্ৰ মই আশা কৰোঁ এদিন মই অনুভৱ কৰিলোঁ ঈশ্বৰে যেন মোক কৈছে তোমাৰ ইচ্ছাদণ্ডডাল এৰি পেলোৱা অলপ মেৰুদণ্ড ৰাখা থিয় হোৱা আৰু শুদ্ধ কামখিনি কৰা আগবাঢ়ি যোৱা বিজয় লাভ কৰা আন কোনোবাই কি পাইছে তাৰ বাবে আশা কৰিবহি নাথাকিবা তেওঁলোকে পাবৰ বাবে কি কৰিছে তাক কৰা মই তোমালোকক কওঁ যে মই অতিশয় নিৰাশাবাদী বিমৰ্ষ মানুহ আছিলোঁ যাক তুমি কেতিয়া দেখা পাইছা মই কেতিয়াও নাজানিছিলোঁ শান্তি কি বস্তু আচলতে যেতিয়া মই প্ৰথমতে মোৰ জীৱনত শান্তি বিচাৰিবলৈ আৰম্ভ কৰিছিলোঁ আৰু মই তোমালোকক সঁচা কওঁ যেতিয়া মই প্ৰথম জীৱনত শান্তি বিচাৰিছিলোঁ মোৰ আমনি লাগিছিলে মই বিৰক্ত হৈছিলোঁ আৰু কাৰণ তেনে পৰিৱেশত জীয়াই থকাৰ বাবে মই অভ্যস্ত আছিলোঁ যেতিয়া মই প্ৰথম শান্তি বিচাৰিছিলোঁ হেল্ল' তাত কোনোবা আছে নেকি এয়া বৰ বিচিত্ৰ কথা মই অলপো চিন্তিত নহয় মই অলপো বিমৰ্ষ নহয় মই পাগল নহয় মই একো কথা বিচাৰিবলৈ বিচৰা নাই ঈশ্বৰক বিশ্বাস কৰা
ঠিক আছে মই নিজৰ লগত কি কৰিম মই তোমালোকক সঁচা কওঁ তুমি ইয়াৰ লগত আসক্ত হৈ পৰিব পাৰা তুমি ফাৰ্ষ্ট লেনত জীয়াই থাকিবৰ বাবে আসক্ত হ'ব পাৰা আৰু অনবৰতে খৰখেদা কৰি থাকিব পাৰা আৰু সদায় কিনাৰত থাকিব পাৰা তাৰ লগতে কিছু এড্ৰেনালাইনো হয়তো পাবা আৰু ই এনেধৰ মোৰ মনটো সকলো সময়তে চলি থাকে তুমি ৰাতি বিচনাত শুৱা আৰু তুমি গোটেই ৰাতি মই নাজানো মোৰ ৰাতি শুৱাৰ বাবে কি সমস্যা হয় মোৰ ৰাতি শুৱাৰ বাবে আগৰে পৰা সমস্যা আছিলে আৰু অৱশেষত মই ভাবি উলিয়ালে আনো কি মই বিচনালৈ যোৱাৰ আগলৈকে ব্যৱসায় কৰি আছিলোঁ আৰু মই ফোনত কথা পাতিছিলোঁ বা ঘৰত বিজনেছ মিটিং কৰিছিলোঁ মোৰ শুবলৈ যোৱাৰ আগলৈকে এনে বিজনেছ চলি আছিলে তাৰ পাছত মই বিচনাত পৰি শুই থাকোঁ আকৌ উঠিবৰ তুমি জানানে কি মই কি কৰোঁ মোৰ এটা নিয়ম আছে মই এইবিলাক কাম ৰাতি 6টা বা 7টাৰ পিছত কৰা নাছিলোঁ তুমি জানানে মই ৰাতি কি কৰিছিলোঁ চেয়াৰ থেৰাপি মই এয়া কৰোঁ মোৰ এখন বগা চকী আছে মই কওঁ মই মোৰ চেয়াৰ থেৰাপি কৰি আছোঁ মই আজি ৰাতি বাহিৰলৈ যাব নোৱাৰোঁ মই চেয়াৰ থেৰাপি কৰিব লাগিব মোক যিজনে তেওঁলোকে এই কথা কয় তুমি জানা নেকি মই এয়া দেখা পালোঁ যে মই যদি এয়া নাথাকিলেহেঁতেন মই কৰিব নোৱাৰিলোঁ হয় মই এয়া সময় ল'ব লাগিব এয়াই মোৰ জীৱনৰ আটাইতকৈ নীৰৱ সময় মোৰ ভিতৰৰ সকলো কথা সমাধান হ'বৰ বাবে সময় লাগে আৰু মোৰ ভাল টোপনিৰ দৰকাৰ মই যদি ভাল টোপনি যাব নোৱাৰোঁ মই থিয় হৈ থাকিব নোৱাৰিম মোৰ যদি ভাল টোপনি নাহে মোৰ বৰ খং উঠে তুমি জানানে মই কি কথা বিচাৰি পালোঁ যদি মই ৰাতি ভালকৈ নুশুঁ তেতিয়া মই ভাগৰি পৰোঁ তুমি জানানে তোমাৰ ভাগৰ লাগিলে কি হয় চেতানটো আকৌ আহি সোমাই আহিল নেকি কাৰণ তুমি যি সময়ত ভাগৰি পৰা এয়া শয়তানৰ বাবে তোমাৰ আৰু আন কাৰোবাৰ ওপৰত কিবা এটা ঘটাবৰ বাবে বৰ সহজ হৈ পৰে মই যোৱা ৰাতি ভালকৈ হ'ব পৰা নাছিলোঁ মোৰ বৰ ভাগৰ লাগিছিলে সেই এতিয়া মই যিটো কাম কৰিব লাগে তাক কৰা নাই গোটেই পৃথিৱীত সকলোৱে মোক অকলে গোটেই দিনটো থাকিবলৈ দিব আৰু মই তেনেকৈ নাভাবোঁ তোমাৰ তেনেদিন তেতিয়া কেতিয়াবাহে আহে মোক অলপমান সময় দিবা তুমি জানানে কি কেতিয়াও নহয় হয়নে বাৰু নহয় এয়া কেতিয়া হৈ নুঠে বহুত বছৰ আগতে এদিন ৰাতিপুৱা শুই উঠি কি হৈছিলে হে প্ৰভু মোৰ এনেকুৱা লাগিছে যেন এটা হৰমোন উঠি আহিলে আৰু আনটো বিচনাত পৰি আছে মোৰ এনে লাগিল যেন মোৰ বয়স 5 বছৰ হৈছে আৰু গোটেইবোৰতে বিষ হৈছে আৰু মোৰ এনেকুৱা লাগিছে মোক অলপ কফিৰ দৰকাৰ হৈছে আৰু কোনেও মোক আমনি কৰাটো মই বিচৰা নাই হে ঈশ্বৰ অনুগ্ৰহ কৰি কাকো আজি মোক আমনি কৰিব নিদিবা হে মই গা ধুবলৈ গ'লোঁ আৰু মই শ্বাৱাৰৰ তললৈ অহাৰ আগতে মোৰ বাথ টাৱেলখন ল'লোঁ আৰু টয়লেট চিটৰ ওপৰত পাৰিলোঁ শ্বাৱাৰটো এইখিনি ঠাইতে আছিলে মই গৈ শ্বাৱাৰটো চলাই দিলোঁ আৰু এনেতে দেৱ সোমাই আহিলে তেওঁ ক'বলৈ ৰৈলে টাৱেলখন টয়লেট চিটৰ ওপৰত কিয় থৈছা মই সঁচাকৈ ভাবিছিলোঁ হে ঈশ্বৰ আজি যেন নহয় কাৰণ তুমি চোৱা দেৱ এজন ইঞ্জিনিয়াৰ আৰু তেওঁ মোক ক'ব বিচাৰিব যে মই কেনেকৈ বাথটাবৰ পৰা ওলাই আহিব লাগে যাতে মই পৰি নাযাওঁ মই বৰ বঢ়াই কোৱা নাই আৰু এয়া মই সহ্য কৰিব নোৱাৰোঁ কাৰণ মই কোনোবাই মোক কিবা কৰিবলৈ কোৱাটো বিচৰা নাছিলোঁ মই জানো কেনেকৈ বাথটাবৰ পৰা ওলাই আহিব লাগে মই গোটেই জীৱন এনেকৈ কৰি আহিছোঁ তোমাৰ তলখন তাত নথবা তুমি তলখন তাত থোৱা উচিত নহয় মই ক'লো তাত তলখন থ'লে কি ক্ষতি হ'ব তেওঁ ক'লে তোমাৰ শ্বাৱাৰটো ইয়াত আছে আৰু টাৱেলখন তাত আছে তুমি যেতিয়া শ্বাৱাৰৰ পৰা ওলাবা তেওঁৰ বাহিৰেনো আন কোনে এষাৰ কথা চিন্তা কৰিব তুমি যেতিয়া শ্বাৱাৰৰ পৰা বাহিৰলৈ আহিবা টাৱেলখন ওচৰত নথকা বাবে টুপ টুপ কৰি পানী পেলাই তুমি টাৱেলখনৰ ওচৰলৈ আহিবা মই ক'লো ঠিক আছে আমি এতিয়া বাথৰুমত আছোঁ মই মাত্ৰ ভাবিছিলোঁ হে ঈশ্বৰ অনুগ্ৰহ কৰি আজি যেন একো নহয় অৱশ্যে আমাৰ টাৱেলখন লৈ তৰ্কাতৰ্কি হৈছিলে যদি তুমি মই কোৱা মতে
এখন টাৱেল ৰেক ৰাখিলাহেঁতেন তেন্তে মই টাৱেলখন ইয়াত থ'বলগীয়া নহ'লহেঁতেন ব্লা 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 মই টাৱেলখন ল'লোঁ আৰু ব্লা 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 মই টাৱেলখন ল'লোঁ আৰু দুৱাৰৰ মুখত দলিয়াই দিলোঁ আৰু মই শ্বাৰলৈ আহিলোঁ আৰু সঁচা কথা ক'ব গ'লে তুমি সাৰ পোৱাৰ পাছত অলপো শান্ত নাথাকে আৰু নাই 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 তুমি কেতিয়াবা তেনেকৈ গা ধুই পাইছানে মোৰ সঁচাকৈ ইমান মই মাত্ৰ উঠিব বিচাৰোঁ আৰু কফি খাব বিচাৰোঁ আৰু অকলশৰে থাকিব বিচাৰোঁ তুমি ভাবানে মই এনেকৈ থাকিব পাৰোঁ বুলি নাই নহয় চৈতানে মোক অকলে থাকিব নিদিয়ে যেতিয়া তুমি এনেধৰণে এটা দিন পাবা কিন্তু ক'ত এই কথা প্ৰথম আৰম্ভ হৈছিলে এই কথাটো যোৱা ৰাতি আৰম্ভ হৈছিলে যেতিয়া তুমি ৱৰ্কহলিক হৈ আছিলা আৰু তুমি অলপো জিৰণি পোৱা নাছিলা আৰু হোৱাৰ সময়লৈ ব্যস্ত হৈ আছিলা আৰু তাৰপাছত তুমি যেতিয়া শুবলৈ গ'লা তোমাৰ মনটো বন্ধ নহয় আৰু সেইবাবে টোপনিও নাহে তাৰপাছত তুমি ভাগৰি পালা আৰু প্ৰত্যেকৰ ওপৰত দুখ জাপি দিলা আৰু এয়া আমাৰ নিজৰ দুৰ্গন্ধদায়ক ভুল মই মোৰ জীৱনত আৱিষ্কাৰ কৰিব বিচাৰিছোঁ যে মই শান্তিৰে থাকিব বিচাৰিছোঁ নে নিবিচাৰোঁ মই উদ্দেশ্যৰ সৈতে শান্তিপূৰ্ণ হৈ থাকিব বিচাৰোঁ আৰু আমি নিজকে বিমৰ্ষ নকৰিবলৈ এটা সিদ্ধান্ত ল'ব লাগিব আৰু সঁচাকৈ বিশ্বাস কৰিব লাগিব যে ঈশ্বৰে আমাক নিয়ন্ত্ৰণত ৰাখে যোহানৰ প্ৰতিপত্ৰ 14:27 যীশুৱে কয় মই তোমালোকৰ ওচৰত শান্তি এৰিছোঁ মোৰ নিজৰ শান্তি যিখিনি তোমালোকৰ ওপৰত জাপি দিছোঁ পৃথিৱীয়ে দিয়া ধৰণে মই তোমালোকক দিয়া নাই তোমাৰ অন্তৰখনক কষ্ট পাবলৈ নিদিবা বা ভয় খাবলৈ নিদিবা নিজকে অসন্তুষ্ট আৰু আমনিদায়ক কৰি নুতুলিবা আৰু এজন ভয়াতুৰ শংকাকুল কাপুৰুষ আৰু অস্থিৰ মানুহ কৰি নুতুলিবা যদি মই এই কথাটো লৈ মন কৰোঁ আৰু ই আমাক এটা দায়িত্ব দিয়ে আৰু আমাক জানিবলৈ দিয়ে যে আমি আত্মসংযমত চলিব লাগে আৰু আমি এটা সিদ্ধান্ত ল'ব লাগে আৰু মই গোটেই জীৱন বিমৰ্ষ বিৰক্ত আৰু উদাস হৈ কটাব নোৱাৰোঁ আৰু পবিত্ৰ আত্মাৰ শক্তিয়ে তোমাৰ জীৱনত আহি আছে আৰু যি তোমাক এটা শান্তিৰ জীৱন জীয়াই থাকিবলৈ আহ্বান দিয়ে কিন্তু তুমি শান্তিত থাকিব লাগিব আৰু মই আকৌ উভতি আহিম তোমাৰ লগত সামৰণিৰ এটা শব্দ ভগাই ল'বলৈ যাতে তোমালোকে জীৱনৰ প্ৰত্যেকটো দিন উপভোগ কৰা সঠিকভাৱে নিজৰ জীৱনটো আৰম্ভ কৰিবলৈ হ'লে ঈশ্বৰেৰে তাক আৰম্ভ কৰা তেওঁৰ বাণীৰে আৰম্ভ কৰা আৰু এটা প্ৰাৰ্থনাৰে আৰম্ভ কৰা তোমালোকে হয়তো বহুত বছৰৰ পৰা শুনি আহিছা যে বাণীবোৰ দৈনিক শুনিবলৈ নিশ্চিত কৰি লোৱা আৰু সদায় প্ৰাৰ্থনা কৰাটো নিশ্চিত কৰি লোৱা কিন্তু তুমি জানা নে কি যদিও আমি এয়া কৰিব জানো তথাপি বহুত সময়ত আমি ইয়াক আমাৰ জীৱনৰ প্ৰাথমিকতা কৰি নলওঁ মই তোমালোকক এটা সৰু উপায় দিব খুজিছোঁ তোমাৰ তালিকাত ঈশ্বৰক সোমোৱাই নল'বা তোমাৰ কাৰ্যসূচীৰ তালিকাত তেওঁৰ আধাৰ কৰা আৰু বহুত বছৰ মই এই যুদ্ধ কৰিলোঁ যিটো তোমালোকৰ বহুতেই হয়তো যুদ্ধ কৰি আছা অধ্যয়নৰ প্ৰাৰ্থনা কৰিবলৈ সময় উলিয়াই লোৱা কাৰণ মই জানো যে এয়া মোক দৰকাৰ আৰু ঈশ্বৰৰ বাণী আমাৰ আত্মাৰ এটা আহাৰ যেনেকৈ আমি আমাৰ স্বাভাৱিক আহাৰ খাওঁ আমি ঈশ্বৰৰ আহাৰ খাবলৈ সময় উলিয়াব লাগে আৰু এই ধাৰ্মিক পৰিপুষ্টিলৈ আমি প্ৰয়োজনৰ সময়ত শক্তিশালী হ'ব লাগে আৰু আমি ঈশ্বৰৰ লগত সময় কটাই তেওঁক সন্মান কৰিব লাগে প্ৰতিটো অৱস্থাতে তেওঁক প্ৰাৰ্থনা কৰি আমি তেওঁক শ্ৰদ্ধা কৰিব লাগে আৰু মই তাৰ ভিতৰত খাপ খাই পৰিবৰ বাবে চেষ্টা কৰি আছিলোঁ আৰু অৱশেষত এদিন মই অনুভৱ কৰিলোঁ যে ঈশ্বৰ মোৰ অন্তৰৰ সৈতে কথা পাতিলে আৰু ক'লে তোমাৰ কাৰ্যতালিকাত মোক খাপ খুৱাই ল'বলৈ চেষ্টা নকৰিবা তোমাৰ কাৰ্যতালিকাৰে মোক আগুৰি লোৱা আৰু সকলো কথাই সঠিক ৰূপত হ'ব আৰু ঈশ্বৰক তোমাৰ প্ৰতিদিনে যিমান সোনকালে পাৰা প্ৰাথমিকতা দিব চেষ্টা কৰা প্ৰত্যেক দিনাই জীৱন সলনি কৰাৰ এই প্ৰচেষ্টাৰ বাবে আমালৈ লিখি বা ফোন কৰি সহায় কৰক যদি আপুনি ঈশ্বৰলৈ প্ৰাৰ্থনা কৰাটো বিচাৰে ইয়াৰ উপৰি আপুনি আমাৰ ৱেবছাইটতো চাব পাৰে www.joysmyministry.org য'ত আপুনি দেখা পাব 14টা মিনিষ্ট্ৰীৰ আগতীয়া লাভ কৰক জয়ছৰ টিচিং ৰিচোৰ্চেছ ট্ৰেভেল স্কেডিউল ডিজিটেল অনলাইন বুক ষ্ট'ৰ আৰু বহুত কিবা গতিকে নতুন জীৱন উপভোগ কৰা ভ্ৰমণ কৰোঁতে আমাক যোগাযোগ কৰক এয়াইটো সময় জীৱন উপভোগ কৰাৰ